হে গাইজ ৰঙালী বিহুৰ শুভেচ্ছা জনাই আমি আজি আমাৰ ব্লগটো আজি আৰম্ভ কৰিছোঁ। আজি আমি পহিলা বৈশাখ উপলক্ষে আজি আমি গাঁৱতে বাঁহ গোঁসাই ফুৰাইছোঁ। তাকে কিছু দৃশ্য আপোনালোকক আজি আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। নমস্কাৰ। ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। এই যে মানুহবোৰ দেখিছে, এইবোৰ মানুহ গোটেই এখন গাঁৱৰে মানুহ, গোটেইবোৰ আমাৰ গাঁৱৰে মানুহ। পৰম্পৰাক ধৰি ৰাখিবৰ কাৰণে সকলো গাঁৱৰ মানুহ একেলগে ওলাই আহিছে। অন্য বেলিৰ দৰে এই বিলু একেলগে ৰাইজে ওলাই আহিছে 1 তাৰিখৰ দিনা। এই যে বাঁহ গোঁসাই দেখিছে, এনেকৈ আমি সকলোৱে নাম ধৰোঁ, ঘৰে ঘৰে যাওঁ, গাঁৱৰ প্ৰত্যেকৰ ঘৰে ঘৰে 1 তাৰিখৰ দিনা পৰম্পৰাক ধৰি ৰাখিবৰ বাবে ঢোল বাজনা লগত লৈ এনেকৈ তামচা ফূৰ্তি কৰোঁ, ধেমালি কৰোঁ। গাঁওখনৰ প্ৰত্যেকজন মানুহ সুস্থ থাকক, ভালে থাকক বুলি তাৰে কামনা কৰি ঘৰে ঘৰে 1 তাৰিখৰ দিনা ভগৱানৰ আশীষ লোৱা যায়। সকলোৰে ঘৰে ঘৰে যোৱা যায়, সকলোৰে ঘৰে ঘৰে ঠগি সাজ আগবঢ়াই 1 তাৰিখৰ দিনা। আৰু দেখুৱাইছোঁ আপোনালোকক গৰু বিহুৰ দিনা বান্ধি লোৱা হয়। আৰু ঠিক 1 তাৰিখৰ দিনা এনেকৈ গাঁৱত বাঁহডাল ফুৰোৱা হয়, গোঁসাই বাঁহ। নাম দিয়া হৈছে গোপাল গোঁসাই। আগৰ মানুহবোৰে আমাৰ গাঁৱৰ এনেকুৱা পৰম্পৰাবিলাক দি গৈছে। বিশ্বাস কৰোঁ সকলোৰে গাঁৱত একোটা পৰম্পৰা আছে। হয়তো আমাৰ নিচিনা নহ'ব পাৰে, কিছুমান গাঁৱত বেলেগ হ'ব পাৰে, কিন্তু আমাৰ গাঁৱত এইটো পৰম্পৰা আছে। আৰু ওচৰ চুবুৰীয়াতো আমাৰ এনেকুৱাই পৰম্পৰা আছে। 1 তাৰিখৰ দিনা এনেকৈ ফুৰোৱা যায়, আকৌ 2 তাৰিখ বা 3 তাৰিখ এনেকুৱা বেলেগত যোৱা যায়। চাওকচোন গাঁওখনৰ মানুহ কিমান আছে, সকলোৱে মিলিজুলি ওলাইছে, একেলগে হাঁহি ধেমালি কৰিছে। বিহু বুলি সকলোৱে ওলাই আহিছে একেলগে। ইমানবোৰ মানুহ সকলোৱে মিলা প্ৰীতিৰে থাকিলে জানো ভাল নালাগেনে? ভাল লাগিছে এনেকুৱাকৈ থাকি থাকিলে। বহাগৰ পৰম্পৰা দেখুৱাবৰ বাবে 1 তাৰিখৰ দিনা কি কৰোঁ আমাৰ গাঁৱত, তাকে আজি তাৰে কিছু দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ। এটা সৰু ভিডিঅ'ৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, গতিকে লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।